আজি যে স্কুল আহিবলৈকে মন যোৱা নাছিলো। তাকে পাই ইমান গৰম পৰিছে। ঐ আজি গৰম আৰু ওলাব ৰ। আজি অংক চাই অংক বহি দিব। কি 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 তোক কোনে ক'লে? কালি দেখোন চাই কৈ থৈ গৈছিলে কাইলৈ বহি দিম বুলি। তহঁত দুটা কালি নাই অহা নহয় স্কুল। কালি যিমান আমি নাহিলো, তহঁতো ফোন এটা কৰি ক'ব পাৰ যে কাইলৈ অংক চাই বহি দিব বুলি, তেতিয়া আমি নাহিলোহেঁতেন নহয় আজি। দিয়ক দেখিলে ভয় কৰিছনো? পৰীক্ষা বহিয়ে দিব। পৰীক্ষাত যি লিখিলি আৰু। ভয় নকৰি নাচিব লাগে নি? তোৰ পৰীক্ষা চাগে ভাল হৈছে, সেইটো কাৰণে তই ভয় কৰা নাই। মাতিৰাম, ইয়াৰ পৰীক্ষা এনেও ভাল হৈছে। ই যিকেইটা মছলা আনিছিলে গোটেইকেইটা কমন পৰিছিল। হয় ই খুব লিখিছে, মনত নাই নি? তই আমাৰ পেন কামুৰি বহি থাকোঁতে ইয়াক যে মাতি আছিলো, ই যে এবাৰো আমালৈ ঘূৰি নাচালে। হ'ব বাদ দেচোন সেইবোৰ কথা, মই একোৱে কোৱা নাছিলোঁ। বহি দিলে গম পাবি নহয়। বাৰু বহি দিলে তোক দেখা যাব। পিছে অংক ছাৰ আজি আহিছে জানো? হে ভগৱান, নাহিলে হয় আৰু। ছাৰৰ বাইকৰ পামচাৰ হ'লে হয় আৰু দেই। এতিয়ালৈকে ছাৰৰ বাইকখন দেখা নাই বাৰু। নাহিলে হয় আৰু। হে ভগৱান, নাহিলে হয় আৰু দেই। হয়, ছাৰৰ বাইকখন পামচাৰ হৈ গ'লে হয় আৰু দেই। সেইজন ছাৰ আহি গ'ল। চেছ আৰু লগত দেখোন বেগ এটাও আনিছে। ঐ আমি আজি চেছ আৰু। এতিয়াহে মনটো ভাল লাগিছে দেই। বেটাৰ তোৰ মন ভাল লাগিছে? অংক ছাৰ আহিছে আজি বহি দিব, তোৰ মন ভাল লাগিছে? ই পুৰা আজি উতনোৱা হৈ আছে আৰু। ৰুমৰ ভিতৰত হায়েষ্ট মাৰ্কো পাব পাৰে, ঠিক নাই আজি। হায়েষ্ট মাৰ্ক পাই একো লাভ নাই নহয়। নিজৰ মাথাই লিখা আৰু মছলা মাৰি লিখাৰ মাজত বহুত পাৰ্থক্য আছে। কোনে কৈছে তোক মই মছলা মাৰি লিখিছোঁ বুলি? প্ৰমাণ ক'ত? মই নিজৰ মাথাৰ পৰা লিখিছোঁ। মই ভাল ধৰণে ঘৰত পঢ়ি আহিছিলোঁ কাৰণে দুটামান লিখিব পাৰিছোঁ। ফটোৱা কথা নকবি, লগৰ চগৰ নাচাম আকৌ দেই। হ'ব কাজিয়া কৰিব নালাগে। সময় ক'ব বাৰু কোন সঁচা কোন মিছা। যা সময় ক'ব, যা। ঐ ল'ৰাহঁত, আমি আজি চেছ আৰু। বৰ লাজ পাম আজি। বৰ লাজ পাম। বেল মাৰিলেইচোন। আজি প্ৰথম ক্লাছটোৱে অংক আছে। চেছ আৰু। চাই অনা বহীখিনি আমাৰ ক্লাছৰ নে বেলেগ ক্লাছৰ? চাচোন চা। ৰ চাইছোঁ। চা তোৰ ওচৰ ভালকৈ দেখিবি। বাচিছোঁ নেকি? এয়াচোন আমাৰ ক্লাছৰ নহয়। বাৰু আজি যেন ল'ৰা ছোৱালী ইমান কম, কিবা উৎসৱ পাৰ্বণ আছে নি? চা নহা কাৰণ বেলেগ। এই চোৰৰ বাচ্চাটোৱে কৈ দিব বহি কথা। কিবা এটা বুদ্ধি দেখা আছো। কি হ'ল কোৱা আকৌ? চা একো কাৰণ নাই। এই গৰম পৰিছে কাৰণে ল'ৰা ছোৱালীবোৰ আহিবলৈ বেয়া পাইছে আৰু। সেইটো কথা হয় বাৰু দেই। গৰম যথেষ্ট পৰিছে বাৰু দেই। গৰম পৰিছে যে কোটটোনো কেলে পিন্ধি আছে গেলা গৰমত? হ'ব মনে মনে থাক। বহি কথা উলিয়াই দিব নহ'বা। কিবা বেলেগ কথা এটা উলিয়া। ছাৰ কালি যেন যিটো অংক দিছিলে মই ভালনে বুজি নাপালোঁ। ভালকৈ আকৌ এবাৰ বুজাই দিয়কচোন। হয় নি? ঠিক আছে, মই বুজাই দিম বাৰু। পিছে মাতিৰাম, তুমিতো কালি স্কুল অহা নাছিলা। কালি মই কি অংক দিছিলোঁ তুমি কেনেকৈ গম পালা? ছাৰ মই ইহঁতৰ পৰা সুধি ল'লোঁ আকৌ। ঠিকে আছে দিয়া, মই এতিয়া বুজাই দিম বাৰু দেই। ছাৰ কেলে আজি অংক বহি দিয়া কথাই আছিলে। টেষ্ট কথা খালে। এই চোৰৰ বাচ্চাটোৱে খালে, আমাক আজি খালে। বহি দিয়া কথা আছিলে। হয় ঘটিৰাম, তুমি ঠিকে কৈছা দেই। পিছে আৰু কেইখনমান বহি চাবলৈ আছে, গতিকে কাইলৈকে দিম নহ'বা? হ'ব ছাৰ, কাইলৈকে দিলে হ'ব। হয় ছাৰ, কাইলৈ দিলে হ'ব। ইমান লৰালৰিনো কেলৈ কৰিব লাগে? হয় ছাৰ, কাইলৈকে দিব। আজি ল'ৰা ছোৱালীবোৰ বেছি অহা নাই। পিছে ঘটিৰাম, তোমাক আজি লাগিব নে কাইলৈ লাগিব? ছাৰ যিকেইখন চালে আজি দি দিয়ক নহ'বা। সেই চোৰৰ বাচ্চাই আজি আমাৰ মূৰ খাইহে এৰিব। কি কৈছা ফেকুৰা? নাই ছাৰ, আপোনাক কোৱা নাই। বহি কাইলৈ দিয়া হেনো হয় আৰু। কাইলৈ আজিনো কি আছে, আজিয়ে দি দিওঁ আৰু দিয়া। আৰু তোমালোকে কেলে হাক দিছা মই গম পাইছোঁ বাৰু তোমালোকৰ কথা। ছাৰ দি দিয়ক। ঠিক আছে হ'ব দিয়া, মই তোমালোকৰ বহিখিনি লৈ আনোগৈ। এইখিনি তোমালোকৰ বহি নহয়, মই ক্লাছতে দুখনমান চাম বুলি বেলেগ ক্লাছৰ বহি দুখনমান লৈ আহিছিলোঁ। কাষৰ মোৰ ক্লাছ হৈ আছে আকৌ, বেছি হুলস্থুল কৰি নাথাকিবা দেই। মই লৈ আনোগৈ ৰ'বা। ফেকুৰা, আমি চেছ আৰু আজি। কাণত ধৰিবলৈ সাজু হৈ থাক আৰু। ছাৰে আগতেই কৈছিলে পৰীক্ষাত পাছ নকৰিলে গেটৰ মুখত কাণত ধৰামগৈ বুলি। এই চোৰৰ বাচ্চাটোৱে আমাক খাই দিলে। আমি যিহেতু কাণত ধৰিমেই, লগতে ইয়াৰো পোন খুলিম। কেনেকৈ কি কৰিবি? সময় আহক লগতে তহঁতি সহায় কৰি যাবি আকৌ। পাৰ্টনাৰ, টেনশ্যনে নল'বি। মই সহায় কৰাত এনেও ভাল। সেইটো কাৰণে অলপ পঢ়িব লাগে ভালকৈ। এতিয়া ইমান মাথা নমৰা হেনো হয় তহঁতি। হ'ব মহাশয়, তই ইংৰাজীত কিমান পাইছিলি? ছাৰক ক'ম নি? হ'ব। অংক ক্লাছত অংক কথা, ইংলিছৰ ক্লাছত ইংলিছৰ কথা। আৰু ইংলিছত মই অলপ এনেও বেয়া। ই হেনো অলপ বেয়া? তই অলপ বেয়া নহয়, ভালকৈ বেয়া ইংলিছত। ই অকল ইংলিছতে বেয়া নি? বাকী সকলো ছাবজেক্টতে ই বেয়া। মাত্ৰ ই ভাল আৰু মছলা মৰাতহে। হয় বাৰু, মছলা মৰাতহে এওঁ আৰু পূৰা পাকৈত আৰু। এওঁৰ লগত ভাল চুৰেও পাত্তা নাপায়।
বাৰু ছাৰে বহি আনি আছে তহঁতে তাৰপিছত যিমান হাঁহ হাঁহি থাকিবি দেই। এইয়া তোমালোকৰ বহি আহি গ'ল। যিখিনি চালো আজি দি দিম আৰু যিখিনি চোৱা নাই তেতিয়া কাইলৈ দি দিম দেই। নিনো কি কৰিবা, যিহে নম্বৰ পাইছা, কিন্তু আজি যিসকলে পাই বহি সেইসকলে কিন্তু কাইলৈ অভিভাৱকৰ চহী লৈ আহিব লাগিব। মুখখন নাহিলে হয় আৰু দেই। ছাৰ আমাৰবোৰৰ বহি আহিছে নাই? আহিছো, তহঁতৰ বহি নাহিবনে আৰু? তহঁতক বহি দিয়া নিদিয়া একেই কথাই বাৰু। এইবাৰ মই ঘটিৰামক বহুত ভাল পাইছো। ঘটিৰামে এবাৰ বহুত ভাল নম্বৰ পাইছে। ঘটিৰামৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। মচলা মৰা উজ্জ্বল ভৱিষ্যত নিঐ। কি ফুচফুচাই আছে মাটিৰাম? তহঁতৰ এইবোৰহে হ'ব আৰু। লগৰ এটা ইমান ভাল নম্বৰ পাইছে, তহঁতৰ লাজ বোলা বস্তুটো আছে নাই হা? ছাৰ মই কিমান নম্বৰ পাইছোনো? অহ, তুমি 90 পাইছা আৰু ঘটিৰাম? বা মই 90 পাইছো নি? হয় ঘটিৰাম, তুমি 90 পাইছা। তুমি 100 ভিতৰত 100 পালাহেঁতেন। তুমি 5 মাৰ্কৰ অংক এটা নকৰিলা, কিবা বুজি পোৱা নাছিলা নি? আৰু 5 মাৰ্কৰ অংক এটা কৰিছিলা, কিন্তু সেইটো কিবা খেলি মেলি টাইপত কৰিলা। সেই 5 মাৰ্কৰ অংকটো নকল চেকা আনিবলৈ পাহৰি থাকিলে বেটাই। আকৌ কি ভুল ভুৱাইছা মাটিৰাম? একো নাই ছাৰ। আমি কিমান পাইছো নম্বৰ? এতিয়ালৈকে মই যিমানকেইখন বহি চালো, গোটেইকেইখনৰ ভিতৰত তহঁত তিনিটাই হেট্ৰিক মাৰিছ একেবাৰে। আৰু এই শেষৰ বেঞ্চৰ ফাললৈ মই সকলোৱে বহি চোৱা নাই, তথাপিও যিকেইখন চাইছো তাৰে কেইজনমানে পাছ কৰিছে যেন তেনে, আৰু কিছুমানৰ 5 মাৰ্কৰ ওচৰ চাপিছেগৈ আৰু। তথাপিও ভালকে আগলৈ দিবা, তেতিয়া ধুনীয়াকে পাছ কৰিবা। এই গৰুকেইটাহে পৰীক্ষা বৰ ধুনীয়া দিলে আৰু। যদি পাছ কৰা মাৰ্ক 100 ভিতৰত 30 নহয় যদি 15 হ'লহেঁতেন, এই গৰু তিনিটাই পাছ নকৰে তথাপিও। ছাৰ কিমান পাইছে ইহঁতি? এই কওঁ জানো ঘটিৰাম, তোমাৰ আগত লাজ পাব নহয় ইহঁতি। ছাৰ নকল কৰি হাইষ্ট মাৰ্ক পোৱা মানুহলৈ আমি লাজ নকৰোঁ। কি কৈছা হে এইবোৰ? কোনে নকল কৰি হাইষ্ট মাৰ্ক পাইছে? ছাৰ ঘটিৰামে আকৌ। মিছা কথা কেলেই কৈছ তহঁতি? লগৰ ল'ৰা এটা হাইষ্ট মাৰ্ক পাইছে কাৰণে তহঁতি জ্বলিছ? ছাৰ আমি জ্বলা নাই, যিটো সঁচা সেইটোহে কৈছে। ছাৰ ই ইংলিছত কিমান পালে সোধকচোন। ইয়াত আকৌ ইংলিছৰ কথা ক'ৰ পৰা আহিলে? ছাৰ আপুনি সোধকচোন ই ইংলিছত কিমান পালে। বাৰু কোৱাচোন ঘটিৰাম, তুমি ইংলিছত কিমান পালাও? ছাৰ 9.5। কি ঘটিৰাম, তুমি বহুত কম পালাচোন। 9.5 পাইছা যে বহুত কম পালা তুমি ইংলিছত। ছাৰ মোৰ ইংলিছৰ পৰীক্ষাৰ আগদিনাখন গাটো খুব বেয়া আছিলে, সেইটো কাৰণে ছাৰ পঢ়িবই নোৱাৰিলো মই। সেইটো কথা। একো নাই দিয়া, হ'ব দিয়া। এইবাৰ যি হ'ল হ'ল, অহাবাৰলৈ পুৰা ভাল নম্বৰ এটা পাই দেখুৱাই দিবা অংক নিচিনাকে। ছাৰ হাইষ্ট মাৰ্ক পাবলগীয়া ল'ৰাই পৰীক্ষা আগদিনাখন পঢ়িবলৈ নথয় নহয়, আগতে পঢ়ি শেষ কৰি থয় ছাৰ। সেইটো হয় বাৰু অৱশ্যে। বাৰু এইটো অংক ক্লাছে, অংকত কিমান পাইছে সেইটোহে মোৰ দৰকাৰ। বেলেগ ছাবজেক্টত কি পাইছে মোৰ দৰকাৰ নাই। অংকত হাইষ্ট মাৰ্ক মোতে ঘটিৰামে পাইছে, সেইটোৱে কথা। তহঁত চাৰিটা সদায় একেলগে বহ, কিন্তু ঘটিৰামে নিজৰ কাম সময়মতে কৰি আছে। আজি সি কষ্ট কৰিছিলে কাৰণে সি আজি অংকত 90 পাবলৈ সক্ষম হৈছে। তহঁতিও অলপ ভালকে পঢ়চোন, তহঁতিও নম্বৰ অলপ ভালকে পা। ছাৰ ইহঁতে কিমান পালে নকলেচোন। এই ফেকুৰাই 11 পাইছে, আৰু মাটিৰাম আৰু হাঁহিৰামে 10 পাইছে। ছাৰ বহুত কম দেখোন। এই চোৰৰ বাচ্চাই দেখোন জলাজত ঘিউ ঢালিছে কেলেই? ঘিউতকৈ তোৰ বাপেক ঢালিম এতিয়া মই। তহঁত তিনিটাই এই ঘটিৰামৰ বহীখন এখন চাবিচোন। সি পৰীক্ষাত ইমান ধুনীয়াকে লিখিছে, এটা কাট কুট নাই, ইমান ধুনীয়াকে লিখিছে পৰীক্ষাত। আৰু এটা কথা, হাঁহিৰাম আৰু মাটিৰাম অগা পিছাকে পঢ়িছিলি ন? তহঁত মাটিৰামে যিকণ জেগাত কাটিছ সেইকণ জেগাত হাঁহিৰামেও কাটিছে, হাঁহিৰামে যিকণ জেগাত কাটিছে সেইকণ জেগাত তয়ো কাটিছ। তহঁত দুটাই বহীখন মানে হুবহু একে ধৰণৰ আৰু। এখন চালে আৰু সিখন চাব নালাগে, পুৰা জেৰক্স কপি। ঘটিৰাম, তুমি পৰীক্ষা বহীখন চফাকে লিখিছা ঠিকে আছে বাৰু, কিন্তু যোগ বিয়োগ পূৰণহৰণখিনি ক'ত কৰিলা? বহীখনত দেখোন এটা দাগ নেদেখিলো। ছাৰ মই মনতে কৰিলো যোগ বিয়োগ পূৰণহৰণখিনি। কি ঘটিৰাম, তুমি মনতে যোগ বিয়োগ পূৰণহৰণ কৰিব পাৰা? বহুত টেলেণ্টেড দেই। মোৰে দিগদাৰ হয় তেনেকে যোগ বিয়োগ পূৰণহৰণ কৰিবলৈ মনত। ছাৰ ময়ো সেইটো টেলেণ্ট দেখুৱাব পাৰিলোহেঁতেন, কিন্তু মোৰ কমন নপৰিলে। কি কমন নোপোৱাৰ কথা কৈছা? ছাৰ নকল। তহঁতি মানে শেষত ঘটিৰামে নকল কৰি হাইষ্ট মাৰ্ক পাইছে বুলি সেইটোকে বুজাব খুজিছ ন?
ছাৰ হ'ব দিয়ক, জ্বলা মানুহ জ্বলিবলৈ দিয়ক আৰু। ছাৰ ইয়াৰ কথা বেছি বাঢ়িছে দেই। ছাৰ আপোনাক প্ৰমাণ লাগে যদি ক্লাছৰ অংক বহীখন খোজকচোন ইয়াক। অংক বহীখনত কি প্ৰমাণ পাম আকৌ? বাৰু হ'ব দিয়া ঘটিৰাম, তোমাৰ অংক বহীখন দিয়াচোন বাৰু। ছাৰ আজি মোৰ অংক বহীখন অনা নাই নহয়, থাকি আহিলে। হয় নি? ছাৰ কোনো কথা নাই, ঘটীয়ামৰ ঘৰ ওচৰতহে। আপুনি যদি অনুমতি দিয়ে মই তাহাঁতৰ ঘৰৰ পৰা তাৰ বহীখন লৈ আহিবগৈ পাৰোঁ। হ'ব দিয়া কাইলৈকে আনিবা বহীখন। ছাৰ নহয়, বহীখনেই প্ৰমাণ, আজিয়ে খোজক। ঠিক আছে তেনেহ'লে হাঁহিৰামে যা, বহীখন তাৰ লৈ আগে যা। ছাৰ বহীখন মোৰ হেৰাল মানে। কেনেকে হেৰালে? আকৌ এতিয়া সেৱাটো হৈ গ'ল ন, তুমি নানা বুলিহে কৈছিলা। ছাৰ আপুনি গালি পাৰিব বুলি তেনেকৈ ক'লোঁ, ক্ষমা কৰিব ছাৰ। বহীখনো ক'ত হেৰাব? ঘৰতে আছে চাগে, ভালকে চাবা। ছাৰ আপোনাক বহী চাহ মাটো লাগিব নে অংক কৰা পাঠবোৰ লাগিব? চাহমাটো কি কৰিম আকৌ? অংক কৰা পাঠবোৰ লাগিব, মই য'ত অংক কৰাই দিওঁ। ছাৰ অংক পাঠবোৰ ঘৰত নাপাব নহয়, আমাৰ স্কুললৈ পাব বিচাৰিলে ছাৰ। কি কৈছা হে এইবোৰ? হয় ছাৰ, পৰীক্ষাত মছলা মাৰিবলৈ অংক বহীখন গোটেইখন ফালি আনিলে। সিহঁতি গোটেইকেইটাই কৈছে সঁচা নি বাৰু? নকল মৰাটো হয় নি? মোৰো সন্দেহ হয় দেই, 90 পোৱা লোৱা নহয় কিন্তু। ছাৰ আপুনি ইহঁতৰ কথা বিশ্বাস নকৰিব, মই নম্বৰ সৰহকৈ পোৱাৰ কাৰণে ইহঁতে জ্বলিছে। নাই মই ইহঁতক বিশ্বাস কৰা নাই। ইহঁতক তুমি বিশ্বাস জন্মাবলৈ তুমি যে 90 পাইছা, এটাই উপায় আছে। কি উপায় কওক ছাৰ? ঘটিৰাম তুমি মোৰ ওচৰলৈ আহাচোন। ঘটিৰাম, তুমি ঘৰত কষ্ট কৰি পঢ়ি অংকত যে 90 উঠাইছা, এই গৰুকেইটাক বিশ্বাস জন্মাবলৈ তোমাৰ ওচৰত এটাই উপায় আছে এতিয়া। কি উপায় ছাৰ? তুমি পৰীক্ষাত অহা অংক এটা বৰ্ডত কৰি দেখুৱাই দিলে এই গৰুকেইটাৰ বিশ্বাস আহি যাব তেতিয়া। ছাৰ আপুনি এতিয়াহে লাইনত আহিছে। ঘটিৰামৰ পোকৰে এতিয়াহে ধোঁৱা ওলাব। ঘটিৰাম কি চাই আছ? কৰগে আকৌ অংক এটা বৰ্ডত। যোৱা ঘটিৰাম, পৰীক্ষাত অহা এই 5 নম্বৰ অংকটোকে তুমি বৰ্ডত ষ্টেপ বাই ষ্টেপ কৰি দেখুৱাই লাগে যোৱা। তুমিয়ে শিকোৱাচোন এই গৰুকেইটাক। যা ঘটিৰাম, ষ্টেপ বাই ষ্টেপ কৰিবি খালি দেই। মনতে আকৌ যোগ বিয়োগ পূৰণ নকৰিবি আকৌ, আমাৰ বুজাত টান হ'ব আকৌ। ঘটিৰাম, পৰীক্ষা লেখিয়াকৈ আকৌ মনতে যোগ বিয়োগ পূৰণ নকৰিবি, বৰ্ডত কৰি দেখুৱাই দিবি কিনাৰত যোগ বিয়োগ পূৰণ। লাগিলে বৰ্ডখন ময়ে মোহাৰি দিমগে। সেই দৰকাৰ হ'লে আমি 3টাই মোহাৰি দিমগে, তই মাত্ৰ অংকটো ভালকে বৰ্ডত বুজাই দে আমাক। যোৱা ঘটিৰাম, ইহঁতৰ কথা বেছি বাঢ়িছে নহবা, সোনকালে বৰ্ডত কৰি দেখুৱাই দেগে যোৱা। ছাৰ মোৰ 5 নম্বৰ অংকটো কৰিবলৈ অলপ খেলি মেলি লাগিব, অলপ পাহৰিছোঁ ছাৰ। পাহৰিব নালাগে কিন্তু, সেইদিনাখন পৰীক্ষা হৈ গৈছেহে। ছাৰ পৰীক্ষা জোচটো বেলেগ নহয়। ছাৰ 5 নম্বৰটো যদি পাহৰিছে তেতিয়াহ'লে পৰীক্ষাত অহা কোনোবা এটা অংককে কৰি দেখুৱাই দিবলৈ কওক ছাৰ। ঠিকেই, তুমি পৰীক্ষাত অহা কোনোবা এটা অংক, যিকোনো এটা অংক বৰ্ডত ষ্টেপ বাই ষ্টেপ কৰি দেখুৱাই দেগে যোৱা এই গৰুকেইটাক। ছাৰ বহীত কৰিলে নহ'ব নি? নাই বৰ্ডত কৰা, নহ'লে এই গৰুকেইটা বিশ্বাস নকৰিব। যা আকৌ ঘটিৰাম, নহ'লে বেলেই মাৰিবচোন এতিয়া। হয় বেলেই মাৰিব নহবা, সোনকালে কৰাগে যোৱা তুমি। ছাৰ মোক ক্ষমা কৰি দিয়ক, ইহঁতি কোৱা কথাবোৰ সঁচা। কি কৈছা হে এইবোৰ? তুমি ইহঁতলৈ ভয় কৰি কৈছা নি আকৌ? ছাৰ মই ইহঁতলৈ ভয় কৰি কোৱা নাই, ইহঁতি যিটো কথা কৈছে সম্পূৰ্ণ সঁচা ছাৰ। মানে তুমি নকল কৰাটো সঁচা? হয় ছাৰ, মই সকলো পৰীক্ষাতে মছলা লৈ আহোঁ ছাৰ। কমন পৰিলে বহুত লিখি দিওঁ আৰু কমন নপৰিলে এটাও লিখিব নোৱাৰোঁ ছাৰ। মই নিজৰ মাথাৰে অংক এটাও কৰা নাই ছাৰ। গৰু গাধ, নকল কৰি তই পৰীক্ষাত 90 উঠাবলৈ আহিছ? গৰু গাধ। ছাৰ এইবাৰৰ কাৰণে ক্ষমা কৰি দিয়ক আৰু ছাৰ, আৰু কেতিয়াও এনেকুৱা নকৰোঁ আৰু। ঘৰত মই ভালকে পঢ়িম ছাৰ, এইবাৰৰ কাৰণে ক্ষমা কৰি দিয়ক ছাৰ, ক্ষমা কৰি দিয়ক ছাৰ। বল হেড ছাৰৰ ওচৰলৈ, হেড ছাৰে তোৰ কি ব্যৱস্থা লৈ ল'ব। ঘটিৰাম, সেইটো কাৰণে নিজৰ লগতে আনৰ কথাও অলপ ভাবিব লাগে। আনক তললৈ দবাই পেলাই নিজে উঠিবলৈ কেতিয়াও চেষ্টা কৰিব নালাগে। তই আজি নিজে প্ৰমাণ পাই গৈছ। তই আজি হায়েষ্ট মাৰ্ক পাই পেলাই গোটেই ক্লাছৰ ভিতৰত হিৰ' হ'ব খুজিছিলি, কিন্তু এতিয়া হৈ গ'লি 0।
বন্ধুসকল, তহঁতি মোক ক্ষমা কৰি দে। বন্ধুসকল, ক্ষমা কৰি দে। ক্ষমাটোক ইহঁতিও নকৰে আৰু ময়ো নকৰো। যি কৰে হেড ছাৰে কৰিব। ব'ল হেড ছাৰৰ ওচৰলৈ। ছাৰ, এবাৰৰ কাৰণে মাফ কৰি দিয়ক ছাৰ, আৰু কেতিয়াও এনেকুৱা নকৰো ছাৰ। গোটেই স্কুলখনৰ আগত বৰ লাজ পাম ছাৰ। এবাৰ ক্ষমা কৰি দিয়ক ছাৰ। তই অকল আমাৰ স্কুলৰ ল'ৰা ছোৱালীখিনিৰ আগতে লাজ নাপাৱ, আমাৰ স্কুলৰ সন্মুখত থকা গাৰ্লছ স্কুলখনৰ ছোৱালীখিনিৰ আগতো লাজ পাবি। ব'ল। অ' ছাৰ, তেনেকুৱা নকৰিব ছাৰ। নকৰিম তেনেকুৱা। নকল কৰি অংকত একেবাৰে 90 উঠাই দিছে। তোৰ লগত ভাল গভাইটছু এটাই পাত্তা নাপায়। ঐ জধা মূৰ্খ, তললৈ মুখে থাকিব নালাগে। ব'ল হেড ছাৰৰ ওচৰলৈ। ছাৰ, মাফ কৰি দিয়ক। এবাৰৰ কাৰণে মাফ কৰি দিয়ক ছাৰ। তোক মই ব'ল বুলি কৈছো নাই? ব'ল ব'ল। ছাৰ, মাফ কৰি দিয়ক ছাৰ। বৰ লাজ পাম মই ছাৰ। ব'ল, আৰু তহঁত তিনিটাও লগত। ছাৰ, আমি কেলে আকৌ? ঐ গৰুহঁত, তহঁতি গেটৰ মুখত কাণত ধৰিব লাগিব। ব'ল।